हेलो फ्रेंड्स आपलोग चाই আছে মোৰ ইউটিউব চেনেল এডুকেশ্যন জিকে বন্ধুসকল মই আজি এইটো ভিডিঅ'ত সংখ্যাৰ ধাৰণা অৰ্থাৎ সংখ্যাবিলাক কিহেৰে বিভাজ্য হয় কিছুমান শৰ্ত লৈ মই উপস্থিত হৈছোঁ আপোনালোকৰ মাজত গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ এই চেনেলটো কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি অল অপচন সিলেক্ট কৰি ৰাখিব তেতে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'ত মই কিছুমান অংকৰে গঠিত আৰু কিহেৰে বিভাজ্য হয় ট্ৰিক্স কিছুমান আছে এইবোৰ সম্পৰ্কে মই কিছু কথা আলোচনা কৰিম তো মই যদি প্ৰথমতে চাওঁ তেতিয়াহ'লে দেখা পাইছোঁ যে 4ৰে বিভাজ্য হ'ব যদি শেষৰ অংক দুটা ডাবল জিৰ' হয় শেষৰ অংক দুটা এটা অংক লোৱা যদি হয় যদি অংক দুটা শেষত ডাবল জিৰ' থাকে এটা শূন্য থাকে তেতিয়াহ'লে 4ৰে বিভাজ্য হয় নেক্সট আছে 5ৰে বিভাজ্য হ'ব যদি শেষৰ অংকটো 0 আৰু 5 থাকে সেই অংকটো 5ৰে বিভাজ্য হ'ব শেষত যদি 0 নাইবা 5 থাকে তেতিয়াহ'লে 5ৰে বিভাজ্য হ'ব নেক্সট আইছো 6ৰে বিভাজ্য হ'ব যদি 2 আৰু 3ৰে অংকটো হৰণ যায় যেটো অংক 2 আৰু 3ৰে হৰণ যাব হেতু 6ৰো হৰণ যাব এতিয়া আহিছো 7ৰে বিভাজ্য হ'ব যদি এটা সংখ্যায় 6 বাৰ ব্যৱহাৰ হয় যেনে ইয়াতে দেখা পাইছে আপোনালোকে 2 6 বাৰ লিখা হৈছে এই সংখ্যাটো অংকটো 7ৰে বিভাজ্য হ'ব ইয়াতে 5 6 বাৰ লিখা হৈছে 6 টাইম গতিকে এইটো 7ৰে বিভাজ্য হ'ব নেক্সট আইছো 8ৰে বিভাজ্য 8ৰে বিভাজন হ'ব যদি শেষৰ তিনিটা অংক 4ৰে ভাগ যায় তেতিয়াও আমাৰ 8ৰে বিভাজ্য হ'ব নেক্সট আহিছো আমাৰ 9ৰে বিভাজ্য হ'ব এই সংখ্যাটো এটা মেজিক ট্ৰিক আছে আপোনালোকে এই সংখ্যাটোৰ বিষয়ে মই এটা ট্ৰিক্স দিম আপোনালোকে 9ৰে বিভাজ্য হ'ব নে নহ'ব আপোনালোকে 5 সেকেন্ডত কৈ দিব পাৰিব গতিকে আপোনালোকে যদি চাই ইয়াতে কেইটামান অংক লিখা হৈছে এই অংক কেইটা চাব 9ৰে বিভাজ্য আৰু এই অংক কেইটাৰ কিছুমান বৈশিষ্ট্য আছে আৰু কিছুমান ধৰ্ম আছে এই বৈশিষ্ট্য অৰ্থাৎ ধৰ্ম অংকটো ধৰ্ম মই আজি আপোনালোকৰ আগত মই শেয়াৰ কৰিম আপোনালোকে নিশ্চয় উপকৃত হ'ব এই অংক কেইটা চাইছে আপোনালোকে বহুত কেইটা মই 3টা মান অংক লিখিছো এইবিলাক 3টা সংখ্যা 9ৰে বিভাজ্য আৰু 9ৰে বিভাজ্য হ'বলৈ এটা শৰ্ত আপোনালোকে মনত ৰাখিব যে সংখ্যা কেইটা যিকেইটা অংক আছে অংক কেইটা যোগফল যদি সংখ্যা কেইটাৰ যোগফল যদি 9ৰে বিভাজ্য হয় তেতিয়াহ'লে সংখ্যাটো 9ৰে বিভাজ্য
ইয়াতে দুটামান উদাহৰণ লৈছোঁ আপোনালোকে চাইছে 2 + 3 + 4 + 6 + 3 সমান 18 নয়েৰে নিশ্চয় বিভাজ্য 8 + 1 + 6 3 + 2 + 7 + 4 + 2 + 3 = 36 গতিকে 36 নয়েৰে বিভাজ্য এই ট্ৰিক্সটো আপোনালোকে মনত ৰাখিব গতিকে নয়েৰে বিভাজ্য হয়নে নহয় আপোনালোকে কম সময়ৰ ভিতৰতে ক'ব পাৰিব আৰু যদি আপোনালোকে আৰু এটা মই ইয়াতে কৈ থৈছোঁ যে যদি এটা অংক আপোনালোকে লিখে যিকোনো এটা অংক লিখিলে অংককেইটা সংখ্যাকেইটা অংকটোৰ সংখ্যাকেইটা যোগ কৰি এই যোগফল যদি অংকটোৰ পৰা বিয়োগ কৰি দিয়ে তেতিয়াহ'লে নয়েৰে বিভাজ্য হ'ব আপোনালোকে ট্ৰাই কৰি চাব মই ইয়াতে উদাহৰণ দিয়া নাই আপোনালোকে ট্ৰাই কৰি চাব পাৰে যে সাপোজ 8163274333 ধৰি ললো এই সংখ্যাটো এই অংকটো নয়েৰে বিভাজ্য নহয় কিন্তু যদি আমি এই অংকটো গোটেইকেইটা সংখ্যা আমি যোগ কৰি এই অংকটোৰ পৰা আমি বাদ দিওঁ তেতিয়াহ'লে নিশ্চয় নয়েৰে বিভাজ্য হ'ব বিয়োগ কৰি দিলে নয়েৰে বিভাজ্য হ'ব আৰু যদি বুজি পোৱা নাই কোনোবাই কমেন্ট কৰিব মই নিশ্চয় কমেন্টত উদাহৰণ হিচাপে দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু নেক্সট আহিছে আমাৰ দহেৰে বিভাজ্য হয় হয়তো এইটো সকলোৱে জানে যদি শেষৰ অংকটো যদি শূন্য হয় তেতিয়াহ'লে এটা অংক যদি শেষৰ সংখ্যাটো যদি শূন্য হয় তেতিয়াও সংখ্যাটো দহেৰে বিভাজ্য হয় গতিকে মই আজি ভিডিঅ'টো ইমানেই আজি ভিডিঅ'টো চাই যদি আপোনালোকে কিছু উপকৃত হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি এনেকুৱা কিছুমান ট্ৰিক্স মই নিশ্চয় লৈ আহি থাকিম অংকৰ মই শৰ্ট ট্ৰিক্স দি থাকিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে নেক্সট আমি নিশ্চয় আপোনালোকৰ কাৰণে লাভ আৰু লোকচানৰ ওপৰত এটা ভিডিঅ' লৈ আহিম শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত কেনেকৈ অংকসমূহ সলভ কৰা যায় সেই সম্পৰ্কে আজিৰ ভিডিঅ' ইমানেই থেংক ইউ